কথাতে কয় নহয় শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে বুলি আজি মোৰ লগত তেনেকুৱাই হ'ল ৰাইজ। আজি ৰাতি মই কিবা সপোন দেখি আছিলো চাগে আজি সেইকাৰণে ৰাতিপুৱা অলপ বেছিকে সোনকালে উঠি গলো। সেইকাৰণে ভাইটিক লৈ বোলো বল অকণ দৌৰি আহোঁগে বুলি। দৌৰিবলৈ যাওঁতে আকৌ মোৰ আগত এইটো প্ৰাকৃতিক সৌন্দৰ্য ওলাই আহিল। তেতিয়া মই ৰিয়েলাইজ কৰিছো যে আমি ৰাতিপুৱাৰ ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য সদায় মিছ কৰি দিওঁ দেৰিলৈকে শুই। বাৰু এতিয়া কমেণ্ট কৰি দিয়া যোনে যোনে দেৰিলৈকে শুই থাকা। হ'ব অলপ মই বেছিয়ে কৈ দিলো। তাৰপিছত অলপ টাইম দৌৰি পেলাই এই প্ৰাকৃতিক সৌন্দৰ্য ধুনীয়াকে প্ৰাকৃতিক উপভোগ কৰি ঘৰলৈ আহি দেখিছো এইপিনে আকৌ মানিমুনি উঠাই থৈছিল। মানিমুনি শাক খালে হেনো পেট ভাল লাগে সেইকাৰণে মানিমুনি উঠাই আনি আজি খাম বুলিকে ভাবিলো। তাৰ পাছত কিনো আৰু আহিলো অলপ টাউনৰ ফালে মই আৰু মা মানে কাম এটাত আহিছিলো ৰ'ব কৈ আছো। যিহেতু মামাই দিয়া চেকৰ পইচা উলিয়ালে আৰু সেইকাৰণে কয়লাৰ ফাৰ্মৰ কাৰণে কয়লা উঠাবলৈ মই আৰু মা অৰ্ডাৰ দিবলৈ গৈছো। বাৰু তাৰপিছত আমি আকৌ গাড়ীত কেইটামান ইটা আৰু শিল বালি লৈ আহিছিলো সেইকাৰণে সেইকেইটাও ধুনীয়াকে গাড়ীত লৈ পেলাই এই পথাৰৰ মাজেৰে যাবলৈ ওলালো ঘৰৰ ফালে। আমাৰ ইয়াত ৰাস্তা আছে কিন্তু তাত ইমান পৰিবহন ব্যৱস্থা ভাল নহয় সেইবাবে পথাৰেৰে গাড়ী আনিবলগীয়া হয়। বাৰু এতিয়া মেইন কথাটো হৈছে আমাৰ সিপাৰে এতিয়া মানে নদীখনৰ সিপাৰে মালখিনি পেলোৱা হ'লে এতিয়াতো আনিব লাগিব আমাৰ ঘৰৰ ফালে। এইফালে এতিয়া ভাইটিয়ে ধুনীয়াকে সেইখিনি অলপ আনিলে কিন্তু এতিয়া ময়ো যাব লাগে হয় সেইকাৰণে ময়ো যাওঁ অলপ লৈ আহোঁ বুলি গ'লো। আৰু কথা মতে কাম ভাইটি আৰু মই আকৌ গ'লো মালখিনি আনিবলৈ। তো আজিলৈ আছিল ভ্লগটো ইমানে আৰু আপোনালোকক লগ পাম মই নেক্সট ভ্লগ। আজিলৈ ফ'ল' কৰি ল'ব। আজিলৈ বাই বাই।